সাৱধান নিপাহ আহিছে কেৰালাত অসীম ৰোগ ৰাজ্যজুৰি আতংক নিত আক্ৰান্ত নন লোক এই পৰ্যন্ত 10 জনৰ মৃত্যু কেৰালাত নিপাহ নামৰ ভাইৰাছৰ আক্ৰমণত কেৰালা এতিয়া বিপৰ্যস্ত হাহাকাৰ আতংক বিয়পি পৰিছে ৰাজ্যজুৰি এইচআইভিৰ পাছত এনআইভি নিপাহ ভাইৰাছৰ দ্বাৰা আক্ৰান্তসকলক এনআইভি আক্ৰান্ত বুলিও কোৱা হয় আক্ৰান্তৰ জীৱনৰ প্ৰতি সৃষ্টি হয় গুৰুতৰ ভাবুকি আৰু ইয়াৰ বাবে জগৰীয়া আপুনি নিৰীহ বুলি ভাবি থকা বাদুলিয়ে বিয়পায় নিপাহ ভাইৰাছ মানুহৰ দেহলৈ আহে গাহৰিৰ পৰাও কিন্তু অধিক জগৰীয়া বাদুলিয়ে খোৱা খানা কিবাকৈ খালে আক্ৰান্ত হ'ব পাৰে মানুহ নিপাহ ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ 3 পৰা 14 দিনলৈ প্ৰচণ্ড জ্বৰ মূৰৰ বিষ কমালৈ যাব পাৰে ৰোগী মৃত্যুৰ আশংকা 85% সকলো বাদুলিৰ বাবে অৱশ্যে ভাৰতত এনআইভি এআই প্ৰথম নহয় 2001 চনত বংগত 45 জনৰ মৃত্যু 2007 চনত বংগতে 5 জনৰ মৃত্যু কোনো প্ৰতিষেধক নাই নিপাহ সংক্ৰমণ মানে প্ৰায় নিশ্চিত মৃত্যু বাদুলিৰ পৰা সেইবাবে বাচি থাকিব নেশ্যনেল ডেস্ক প্ৰাগ নিউজ